Hi everybody, welcome to my YouTube channel Basic of Piano for the Beginners. আজি মই বিৰাট ইম্পৰ্টেণ্ট বস্তু এটা দিব ওলাইছোঁ। সেইটো হ'ল আমি কেনেকৈনো চিম্পুলভাৱে মেজৰ কৰ্ডবিলাক উলিয়াই ল'ব পাৰোঁ নিজে নিজে দেই। একদম সহজ নিয়ম। আপোনালোকে এটা কাম কৰিবচোন, মেজৰ কৰ্ডবিলাক আমি নিজে নিজে ধুনীয়াকৈ বাহিৰ কৰিব পাৰি। যিমান কৰ্ড আছে মেজৰ কৰ্ডবিলাক আপোনালোকে এনেকৈ লিখি ল'ব। স্ক্ৰীনশ্বট মাৰি পেলাই লিখি ল'ব ইয়াতে লিখা আছে হাউ টু মেক এ মেজৰ কৰ্ড। এটা মেজৰ কৰ্ডনো আমি কেনেকৈ খুব চিম্পুলকৈ বনাই ল'ম। এক নম্বৰ নিয়ম এটা দিছোঁ, 2 নম্বৰ নিয়ম এটা দিছোঁ দেই। চিম্পুলকৈ 1 নম্বৰ নিয়মটো কি হ'ল, আপোনালোকে চাৰেগামাটো উলিয়াই ল'ব। চাৰেগামা পাধানিসাটো বজাব। যিটো কৰ্ড লাগে, ধৰক চি লাগে, চি চাৰেগামাটো আপোনালোকে ধুনীয়াকৈ বজাই ল'ব। তাৰে পৰা কি কোনকেইটা নোট আপুনি বাহিৰ কৰি লৈ ল'ব, কোনকেইটা জানানে? সা গা পা। সা গা আৰু পাটো আমি একেলগে টিপি দিলে সেইটো যিটো স্কেলৰ পৰা চাৰেগামা কৰিছিলে সেই স্কেলটোৰ মেইন মেজৰ কৰ্ড হ'ব। ইমান সহজ দেই, একদম সহজকৈ কৈছোঁ। গতিকে আৰু দ্বিতীয় নিয়মটো কি? কাউণ্টিং। আমি কাউণ্ট কৰিব লাগিব। যিটো কৰ্ড লাগে আমাক, যিটো প্ৰথম ৰুট নোটটো প্ৰথম যদি আমাক চি লাগে সেইটো কাউণ্টিং মেথড। সেইটো কেনেকৈ? 5 + 4 তাৰমানে ক্ৰমেটিক যাব লাগিব। এটা স্বৰো বাদ নিদিয়াকৈ আমি গণি যাব লাগিব। এইটো যদি চি তাৰপিছত আমি 5 নম্বৰ 1 2 3 4 5 এই 5ত কি পৰিলে? এইটো চি, আমাক চি মেজৰ লাগে। ছাপ'জ চিৰ পৰা গ'লোঁ ক্ৰমেটিক। ক্ৰমেটিক মানে কি? এনেকৈ এটা স্বৰো বাদ নিদিয়াকৈ যদি আমি বজাই যাওঁ সেইটো ক্ৰমেটিক স্কেল বুলি কয় বা ক্ৰমেটিক নোটছ বুলি কয়। স্বৰ ক্ৰমেটিক এটাও বাদ নিদিয়াকৈ। এইটো চি, চি শাৰ্প, ডি শাৰ্প, ই। আমি যিটো কৰ্ড লাগে সেই কৰ্ডটোত আমি 1 নম্বৰ ধৰিলোঁ। 1 নম্বৰ দেই, ধৰি পেলাই সেইটোক 1 ধৰি এনেকৈ ক্ৰমেটিক হিচাপত আমি গণি যাম। 1 2 3 4 5। গতিকে 5 নম্বৰটো আমাক লাগিবই কৰ্ডটোত। এইটো চি, এইটো ই। এতিয়া এই যিটো 5 নম্বৰ হ'ল তাৰ পৰা আপুনি সেইটোক 1 ধৰি পেলাই চাৰিটা গণিব। 1 2 3 4 ক্ৰমেটিক, কিন্তু 1 2 3 4 এই ইয়াতে ক্ৰমেটিক হ'লে কি হ'ব? ই এফ, এফ শাৰ্প, জি। গতিকে আমি কি পালোঁ? চি ই জি। চি ই জিটো কি হ'ল? আমাৰ কৰ্ড নোট হ'ল। তাৰমানে চি মেজৰ কৰ্ডৰ। এতিয়া বজাই গ'লে হ'ল আৰু 1 2 3। এতিয়া চি মেজৰ যেতিয়া বজাম, এইফালে সা গা পা ধৰিলোঁ, তাৰমানে 1 5 and 4 দেই। কিছুমানে এনেকৈও গণে 1 2 3 4 5 1 2 3 4 5 6 7 8 5 নম্বৰ আৰু 8 নম্বৰ একদম ৰুট নোটটোৰ পৰা। কিন্তু নালাগে, আপোনালোকে এনেকৈ কৰিব চিম্পুল। 1 2 3 4 5 5 নম্বৰটো লাগিবই আৰু 1 নম্বৰটো লাগিবই। তাৰপিছত এই 5ৰ পৰা 1 2 3 4 4 নম্বৰটো এয়া চি মেজৰ আৰু কৰ্ডবিলাক বজাওঁতে ইখন হাতত আমি তিনিটাই দিলোঁ নহয়, চি ই জি, চি মেজৰ। আৰু ইফালে আমি অকল চি আৰু জি দিলে হ'ল দেই। 1 2 3 4 5 6 7 8 1 and 8 নোট। 8 1ৰ পৰা 1 2 3 4 5 6 7 8 নম্বৰটো হ'ব। এতিয়া ছাপ'জ আমি এইটো চিষ্টেমত আমি বেলেগ এটা কৰ্ড উলিয়াম। ছাপ'জ আমি এফ মেজৰ উলিয়াম। কেনেকৈ উলিয়াম? এতিয়া এফ মেজৰ লাগিলে আমি ৰুট নোটটো জানিব লাগিব। আমি কোনটো নোট এফ, এই 3টা কলাৰ এইফালেতো এফ নোট। এফ নোটটো 1 নম্বৰ পালোঁ। এতিয়া ক্ৰমেটিক যাম। 1 2 3 4 5 5ত কি পৰিছে? এ নোটটো পৰিছে। গতিকে এফ এ। এতিয়া এই এৰ পৰা 1 ধৰিলোঁ, 1 2 3 4 ক্ৰমেটিক গৈছোঁ, কি পৰিলে? চি। গতিকে এফ এ চি। দিছ ইজ দ্য পাৰফেক্ট কৰ্ড অফ এফ মেজৰ। অ'কে, এতিয়া বজালে হ'ল আৰু
বুজি পালে সাপোজ আমাক শাৰ্পৰ নোট এটা কৰ্ড এটা লাগে এইটো এফ মেজৰ হ'ল সাপোজ ধৰক চি শাৰ্প লাগে চি শাৰ্প কৰ্ডটো লাগে আমি এইটো নিয়মত কেনেকৈ বাহিৰ কৰিম চি শাৰ্প নোট এইটো হয়নে নহয় চি শাৰ্প এইটো এইটো চি শাৰ্প ধৰিলো এইটো এক ধৰিলো 1 2 3 4 5 এইটো পাছত কি পৰিলে এইটো এফ পৰিলে চি শাৰ্প আৰু এফ এইটো এফটোক এক ধৰিলো 1 2 3 4 কি পৰিছে এটা জি শাৰ্প গতিকে এইটো চি শাৰ্প এফ আৰু জি শাৰ্প দিস ইজ দ্য এইটোৱে শুদ্ধ কৰ্ড পাৰফেক্ট কৰ্ড অফ চি শাৰ্প মেজৰ 1 2 3 1 2 3 এইটো এনেকে আপোনালোকে ধুনীয়াকে সব কৰ্ড বাহিৰ কৰিব পাৰিব মেজৰ কৰ্ড বিলাক আজি মই মেজৰৰ দিছো ইয়াৰ নেক্সট ডে মই কম মাইনৰ কৰ্ডছ কেনেকে বাহিৰ কৰিব লাগে মাইনৰ কৰ্ডছ বিলাক কেনেকে পাব আপোনালোকে এই অতি সিম্পল কে হেতু কম দেই আপোনালোকে চাই থাকিব মোৰ ভিডিঅ বিলাক একদম সিম্পল কে কৈ আছো আচ্ছা এতিয়া আমাকটো কিবোৰ্ডিষ্ট হ'ব লাগিলে আমি কৰ্ডছ জানিবই লাগিব হা কিবোৰ্ড বজাব লাগিলে দুটা বস্তু লাগে এটা হ'ল যে কৰ্ডিংছ এইবোৰ কৰ্ডছ বিলাক আৰু এটা হ'ল যে ফিংগাৰিং পুৰা হ'ব লাগিব এই দুটা বস্তু পাইলে হ'ল আৰু আচ্ছা এতিয়া আৰু এটা নিয়ম কৈছো নহয় এক নম্বৰ নিয়মটো মই দুই নম্বৰটো মই কৈ দিলো এক নম্বৰটোত কি আছে আমি যেটো কৰ্ড লাগে সেই কৰ্ডটোৰ ৰুট নোটটো মানে মেইন নোটটো আমি ধৰিব লাগিব সাপোজ আমাক সি লাগে সি মেজৰ কৰ্ডটো লাগে তাৰে সি নোটটো ধৰিলো তাৰপিছত আমি কি কৰিব লাগিব তাৰে আমি সাৰেগামাটো বজাই ল'ব লাগিব সাৰেগামা পা ধা নি সা ইয়াৰে কোন কেইটা নোট লাগিব মেজৰ কৰ্ড হ'ব লাগিলে সা গা আৰু পা সা গা পা টো টিপিলে আমি মেজৰ কৰ্ডটো পাই যাম সি দেই এতিয়া চাব এইটো সা ৰে গা মা পা সা গা পা হৈ গ'ল সি মেজৰ কৰ্ড C major এয়া C major chord এফালে এই দুটা লগালাই হল C আৰু G সাপোজ আমি আমাক লাগে F sharp major sharpৰ chord বিলাক অলপ টান হয় হা সেইকাৰণে F sharp major কলো F sharp major টো লাগে এতিয়া নো প্ৰবলেম কি কৰিম এইটো F sharp হয় হয় না নহয় F sharp ইয়াৰ পৰা সা ৰে গা মা পা ধা নি সা এইটো সা 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 ৰে গা সা গা সাৰেগামা পা সাগাপা গতিকে আমি কি কৈছো সা গা আৰু পা লাগে বাস ধৰি দিলো এইটো আৰু এইফালে অকল এফ শাৰ্প আৰু চি শাৰ্প ধৰিলে হ'ল আৰু এইফালে এফ শাৰ্প এ শাৰ্প আৰু চি শাৰ্প এইটো হ'ল এফ শাৰ্প দেই আচ্ছা এতিয়া চাব হা সাপোজ আমাক এতিয়া ডি শাৰ্পত কৰ্ড লাগে ডি শাৰ্প মেজৰ কৰ্ডটো আমি কি কৰিম এই ডি শাৰ্পটো উলিয়াই ললো ৰুট নোটটো মেইন নোটটো ডি শাৰ্পটো উলিয়াই ললো এতিয়া সা ৰে গা মা পা সা গা পা এইটো সা গা পা এইটো মেজৰ এইটো কি মেজৰ হ'ব ই ফ্লেট মেজৰ নাইবা ডি শাৰ্প মেজৰ এনেকে আপোনালোকে ধুনীয়াকে সব কৰ্ডে আপুনি উলিয়াই ল'ব পাৰে দুটা নিয়মত যেটো সহজ লাগে এইটোৱে কৰিব আৰু যদি সাৰেগামা বজাই ল'ব দিগদাৰ লাগে তেতিয়াহ'লে আপোনালোকে এই যে মই যে একদম সহজ এটা নিয়ম দিছো সাপোজ আপোনালোকক জি শাৰ্প কৰ্ডটো লাগে জি শাৰ্প আমি সংক্ষেপে যাম জি শাৰ্প 1 2 3 4 5 5 নম্বৰটো টিপিলো এই 1 নম্বৰৰ 5 তাৰপিছত আৰু 4 কৈছো নহয় 1 2 3 4 বাস এইটো জি শাৰ্প হ'ল
লতা বাইদেৱে এই জি শাৰ্পতে গাইছে অৰিজিনেলি লাগজাগালে গানটো আচ্ছা এনিৱে আপোনালোকক ধুনীয়াকৈ মই বুজাই দিলোঁ এনেকৈ আপোনালোকে গোটেই আজি এনেকুৱা হ'ল যে একেদিনে আপোনালোকে গোটেই কি পইণ্টবিলাক পাই গ'ল কিহৰ মেজৰ কৰ্ডৰ কেনেকৈনো মেজৰ কৰ্ড বনাব লাগে মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব উইচ ইউ অল দ্য ভেৰি বেষ্ট নেক্সট ক্লাছত মই কেনেকৈনো মাইনৰ কৰ্ডছ বনাব লাগে চিম্পল ৱেত মই বুজাই দিম আপোনালোকে চাব উইচ ইউ অল দ্য ভেৰি বেষ্ট বাই বাই